এযোৰ খুবেই বেছি ধুনীয়া একদম ইউনিক কালাৰত পিয়'ৰ পাটৰ ব্ৰাইডেল ছেট হয় মই খুলি আপোনালোকক অকণমান দেখাই দিম চাব কাপোৰযোৰ যথেষ্ট ধুনীয়া এইযোৰ কপাৰ গুণাৰে কৰা হৈছে আজিকালি কপাৰ গুণাটো ওলাইছে খুব ধুনীয়া কিন্তু ইয়াত ভিডিঅ'ত ভালকৈ অহা নাই কালাৰটো একদম ধুনীয়া কাপোৰটো আচলতে আছিলে এইটো কালাৰৰ দেখিছেনে গোল্ডেন শাইনিং প্লাছ পিংক তেনেকুৱা এটা শাইনিং আহে য়েল্লোত বোৱা গৈছে এইটো কালাৰ যথেষ্ট ধুনীয়া কিন্তু ইয়াত কপাৰ গুণা দিয়া হৈছে কাৰণে একদম এটা বেলেগ লুক আহিছে এইখন চাদৰ আৰু এইটো ব্লাউজ পিচ হ'ব আৰু ইয়াত ছাইড পটি নাথাকে কাৰণ ছাইডলৈকে কাম আছে আৰু এনেকৈ ব্লাউজ পিচটোৰ হাতত কাম থাকিব চৰি ছাইড পটিও আছে এয়া ছাইড পটি আছে খুব ধুনীয়া মই কালাৰটো দেখুৱাব যত্ন কৰিছোঁ কিন্তু অহা নাই খুবেই ধুনীয়া কালাৰ এইটো অৰিজিন কালাৰ যিটো এনেকৈ দেখিছে এইটো অৰিজিন কালাৰ আৰু এইখন আহিব মেখেলাখন এখন মেখেলা ওপৰলৈকে কাম আহিব আৰু ধুনীয়া হ'ব